বাকৰো কোনে ভাতে ৰান্ধি কোনে ভাতে ৰান্ধি দুখন বাকৰো নাই মহলা দুখন বাকৰো নাই বলা দুখন বাকৰো কোনে ভাতে ৰান্ধি কোনে ভাতে ৰান্ধি এতিয়া একেষাৰে কওকচোন চবৰে গাৰ হিট আহিলে নাই আহিলে এই ককাক কিন্তু বহুত বহুত ধন্যবাদ এই বয়সতো এই নিয়ৰত ইমান ধুনীয়াকৈ নাচিছে নাচাৰ মাজতে আকৌ নাতিনীয়েকৰ লগত মোক চিনাকি কৰাই দিছে মাজতে নাচাৰ মাজতে কৈছে দে ফটোকপি মাৰ তথাপিও ইমান সুন্দৰকৈ উৎসাহ জনালে আমাক চবকে সঁচাই আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সদায় ভালে থাকক ককাক থেংক ইউ মোহন ক'ত আছে মোহন ক'ত আছে মোহন ক'ত আছে কে আৰু মোহন অলপ খালী কৰি প্লিজ হেল্ল' য়েছ হেল্ল' যাব পাৰি যাব পাৰিতো যাব পাৰি এই মুহূৰ্তত মোৰ লগত দুগৰাকী বিশেষ অতিথি উপস্থিত আছে ইমান এটা ডাঙৰ আয়োজন নগাঁৱৰ কলং নদীৰ পাৰত পুৰণি গুদামৰ পানীগাঁৱৰ কি মই চবটো নামটো পাহৰি গৈছোঁ মুহূৰ্তত কেওঁটৰ চুক কেওঁট বুলি ক'লে মোৰ এটা বেহাই আত্মোচৰ সেই কেওঁটলৈ মনত পৰিছে মোৰ দীপজ্যোতি কেওঁট কে ইমান এটা ডাঙৰ আয়োজন হাজাৰ হাজাৰ ৰাইজ চাবলৈ আহিছে অসমৰ বহু জনপ্ৰিয় ৰাইজৰ মৰমৰ প্ৰতিষ্ঠিত শিল্পীসকল আহিছে পুলিচ যেন কম দেখিছোঁ আমি ইয়াত অকণমান পুলিচ আচলতে আপোনালোকৰ সুৰক্ষাৰ কাৰণে কমাই ৰাখিছোঁ মই এজনে কাফি নে কি এনেকুৱা হ'ব পাৰে নেকি যে আজি হেডকোৱাৰ্টাৰৰ পুলিচ আহিছে গতিকে লোকেল যিবিলাক পুলিচ আছে চব শুবলৈ দি দিছোঁ দিছে নেকি বাৰু ঠাণ্ডা বতৰ বোলো চব আৰামছে শুই যাওঁ আজি ডিউটিত মই আছোঁ ইয়াত যাতে অনুষ্ঠান সুন্দৰকৈ হয় কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নঘটক বম চম এনেকুৱা জাতীয় যাতে ধ্বংসাত্মক বস্তু সেইকাৰণে এইটো দিয়া নাই ওপৰত এইটো কিয় দিয়া নাই যাতে বম থাকিলে অন্ততঃ নিয়ৰ সেমেকি সৈতে ফুচ হৈ যায় এইবিলাক ফেচিলিটি ৰাখিছোঁ আমি আপোনালোকৰ কাৰণে সেইকাৰণে আহিছোঁ আজি ডিউটিত হয় মই অলপ হ'লেও এই গছত উঠাই দিলোঁ এতিয়া মই গছটো কাটিব বিচাৰিছোঁ কাটিয়ে দিয়ে এনেই বেহেৰবাৰী আউটপোষ্ট প্ৰাগ নিউজৰ যি ভক্তি সংঘ চেনেল ৰেঙনি এখন খুব জনপ্ৰিয় চিৰিয়েল হাস্যমধুৰ চিৰিয়েল সকলোৱে ভাল পায় সকলোৰে চিনাকি সমূহ চৰিত্ৰ বেহেৰবাৰী আউটপোষ্টত আমাৰ চৰিত্ৰটো কি কনিষ্টেবল নহয় জানো হাবিলদাৰ আৰু ইয়াত অ' চি যিহেতু নাই লোকেল থানাৰ ইয়াত মই বেহেৰবাৰী আউটপোষ্টৰ মানে হাবিলদাৰ ইয়াত SP OC চব মানে এনেকুৱা দুখাইছে নেকি একেবাৰে ইফালে ধৰিলে একে মিনিষ্টাৰলৈকে পামগৈ আৰু গোটেইখিনি মই এতিয়া হয়নে নহয় সৰ্বে খবৰ মিতিৰৰ মানুহ বহুত দেখিছোঁ ইয়াতে মই
গতিকে কৃষ্ণ দেই এই ঠাণ্ডাত যে বজাব পাৰিছে আকৌ তাৰমানে এনেকুৱা হৈছে নেকি ঘৰৰ আৰু এটা মাইক্ৰফোন হ'ব নেকি হা নহ'লে ই কথা নকতে নকতে দাঁতে লাগি যাব তাৰমানে এনেকুৱা হৈছে নেকি যে ঘৰৰ গুণামো নেকি বাৰু অকণমান তেনেকুৱা ঘৰৰ গুণামোটো একদম পিক আপটো বেছিকৈ লয়তো আৰু তাতে আকৌ এতিয়া মাঘ মাহ আহি আছে মাঘ মাহ চলি আছে গতিকে গুণামোহ এনেই শিং ধৰাই থাকিম হয় নহয় ই মিউজিকো দিছে মই পলম নকৰোঁ মোহন আছে মোহন ই যথেষ্ট গহীন বাৰু চুলিখিনি দেখিলে মই মাইকেল জেকচনলৈ মনত পৰি যায় টিভিত যে দেখোঁ আমি কাৰ্লি কাৰ্লি হেয়াৰ নাচোতে নাচোতে নিজৰ জেগা যে যোনে পায় চবেই চুলি ধৰিছে কি চেম্পু ইউজ কৰা হয় চেম্পুটোৰ নাম কৈ দিলে নেকি এডভাৰটাইজ কৰা নিচিনা হ'ব আমাক কবি এড ডিপাৰ্টমেণ্টে ধৰিব ক'লে এতিয়া কৈ দিলে বেয়া হ'ব এতিয়া কলগছৰ খাৰে খানে বেছিভাগ চুলি দীঘল হয় বোলে এইটো মেগী হেয়াৰ বুলি কয় মেগী হেয়াৰ এনেকৈ পাত খাই খাই থাকে যে মেগী নিচিনা চিলিক আমি অকণমান কথা পাতোঁ মই আঁতৰি দিছোঁ আৰু হয় ধন্যবাদ না আঁতৰি দিয়াৰ কাৰণে ধন্যবাদ নহয় আমাৰ অনুষ্ঠানটো আগবঢ়াই দিয়াৰ কাৰণেহে ধন্যবাদ থেংক ইউ নহয় ই আমি ৰিহাৰ্চেল কৰিবলৈ টাইম ক'ত পালোঁ এতিয়া মিলাই কৰিব লাগে তথাপি যা হওক হাঁহি ধেমালিৰ মাজেদি সঁচাকৈ যে আছে এইবাৰ সঁচাকৈ আন্তৰিকতাই মানে ধন্যবাদ জনাইছোঁ আপোনালোকক সঁচাই শ্ৰদ্ধা জনাইছোঁ আৰু এই ঠাণ্ডাত যে আপোনালোক আছে ভাই ইমান শেষলৈকে মই ভাবাই নাছিলোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ ভোগালী বিহুৰ আয়োজন সকলোৱে আৰম্ভ হৈছে চাগে ন চলি আছে ধুনীয়াকৈ এতিয়া আমাৰ অনুষ্ঠান আৰম্ভ কৰোঁ লেডিজ এণ্ড জেণ্টলমেন উই আৰ ভেৰি অসমীয়া এটা কওক অসমীয়া এটা কওক শ্ৰদ্ধাৰ ইয়াত উপস্থিত সমূহ বিহুবলীয়া এনাৰ্চিত নাম অহা ৰাইজ মই কাৰোবাৰ নাই অহা যদি এইটো ভয় খাব নালাগে আহিব মোৰ আহিল কিন্তু ই অহা নাই ইয়াক বাংলাদেশ পঠাম তথাপি আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা থাকিল আগন্তুক দিনবোৰ আপোনালোকৰ ভালেৰে যাওক আৰু আশীৰ্বাদ কৰিব আমাৰ প্ৰাক চেনেল লগতে ভগ্নী চেনেল ৰেঙনি তেওঁলোকো আগবাঢ়ি যাওক আমাৰ চিৰিয়েলো আগবাঢ়ি যাওক হয়নে বাৰু এতিয়া কেতিয়াবা আমি যে অলপ চিৰিয়েলখনত কিবা কিবি জমনি কথা কৈ থাকোঁ কোনোবা ৰিপৰ্টাৰে কেতিয়াবা সোধে আপোনালোকে যে এনেকৈ এক্টিংবোৰ কৰে এইবোৰ নিজে কয় নে এনে স্ক্ৰিপ্টত থাকে বোলে আমি নিজেও কওঁ ক'লে সিও ক'ব সেইটো মনত পেলাই থাকিব লাগে মাজে মাজে ৰিপৰ্টাৰে যে সোধে যে আপোনালোকে এই যে এনেকৈ কৰে এক্টিংটো আপোনালোকৰ মানে ঘৰত এইটো কেনেকুৱা সৰুৰ পৰাই পৰিৱেশটো পাইছিল নে কি মই ৰিপৰ্টাৰজনক কৈছোঁ বোলো আমাৰ 600-700 বছৰ আগৰ পৰাই সাংস্কৃতিক পৰিৱেশ আছে আপোনালোকে যেনেকৈ হাঁহিছে ৰিপৰ্টাৰজনেও হাঁহিছে বোলে ভাল জমনি কৰে দেই কি 600-700 বছৰ আগৰ পৰাই আছে মই বোলো মোৰ ঘৰ নগাঁৱত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছে বড়োৱে যি সংস্কৃতি নিজৰা বোৱালে আমি বোৱাই আছোঁ চব অসমতে হয়নে নহয় জেগাত দিছিলে তেতিয়াহ'লে একেলগে কওক হৰি বৰ ধুনীয়াকৈ আকৌ তাক সজাই পৰাই আনিছোঁ দেখিছেনে নাই এইটো ছেকেণ্ড হেণ্ড বুলি গম পায় ছেকেণ্ড হেণ্ড মাৰ্কেটৰ ফাৰ্ষ্ট হেণ্ড কাপোৰ এইবিলাক মোক কেনেকুৱা দেখিছে আপোনাৰতো আজি বহুত ধুনীয়া লাগিছে এইটো গ্ৰীণটো কিহৰ চিম্বল গম পোৱা নে নাপায় এইটো ৰোমেণ্টিক এই 3-4টা বজাত ৰোমাঞ্চ আহিছে এতিয়া তই ক মোক কেনেকুৱা দেখিছে বহুত ধুনীয়া লাগে জোতাযোৰ বেছি ধুনীয়া লাগিছে জোতাযোৰ মানে এইযোৰ পিয়'ৰ চামৰা সেইকাৰণে ধুনীয়া দেখিছে পিয়'ৰ চামৰা মানে লেডাৰ মানে বুজি পাইছেনে মানে গৰু মৰাৰ আগতে গৃহস্থক ছালৰ দাম দিয়ে থৈছে পিয়'ৰ চামৰা সেইকাৰণে বেছি জোৰ দি এনেকৈ খোজ দিব নোৱাৰি মাত ওলাই যায় হেম্বে ইমান ওচৰৰ পৰা চাওকচোন টিভিত চাই থকাৰ নিচিনা লাগিছে চাগে হয়নে লাগিছেনে মই ফিল্ডটো লৈছোঁ ময়ো চাওঁ নহয় কেতিয়াবা চিৰিয়েলখন মোকো ঘৰলৈ লাগে মই ইমান ধুনীয়াকৈ ৰাইজক কিবা এটা কৈছোঁ তয়ো 2-এষাৰ আৰম্ভ কৰ ৰাইজক নহ'লে আকৌ ন ভাষণ ধুনীয়াকৈ একেষাৰ কৰ ৰাইজখন গৈ আছে কিবা এটা খাই আহোঁ নাচি দিওঁতে ভোক লাগি গ'ল খাবলৈতো সময় দিম তই ধুনীয়াকৈ ভাষণ এটা দি লৈছোন লিভাৰ এজনে 2-3টামান আছে ভাষণ ডবল মোক দুটাত ধৰি ধৰিছে হেল্ল' মাইক টেষ্টিং সেইবোৰ কি কৰি আছে ভাষণ দে ভাষণ দিয়া আগত মাইক টেষ্ট কৰি লৈছোঁ হেল্ল' মাইক এবাৰ তেতিয়াহ'লে বাপেৰক টেষ্ট কৰিলে
হেল্ল' মাইক টেষ্টিং ডেটা টেষ্টিং হে? ভাষণটো দে হেল্ল' মাজে মাজে এনেকৈও ঘূৰি ল'ব এইফালেও আছে ন সিফালে কিবা সংখ্যা বেছি হৈ পেলাই অট'মেটিক ঘূৰি ঘূৰি যাওঁ এইবিলাক নিজে নিজে বুজি ল'লে হ'ল হেল্ল' চক ইয়ৰ আই হেই মূৰ্খ ইমান ধুনীয়াকৈ হাঁহি আছে মাৰি পেলালে শ্ৰদ্ধা ৰাইজ অ' মাই ডগ শ্ৰদ্ধা আই ধুনীয়া আজি ধুনীয়া দে আজি 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 পিছৰখিনি কোৱা নহ'লে ৰাইজ থেতুৰি লাগিব আজি আজি ধুনীয়া আহি গৈছে বস্তুটো আজি সভা ভংগ চাই শুনে মাৰৰ মূৰটো ভাষণ দি দিছে এই ভাষণ বেছি দীঘলীয়া হ'লে মানুহে আমনি পাই হৈ চা হেই তইনো ক'লেই কিমান কম মূৰ্খ এই ইয়ালৈ আহোঁতে বিভিন্ন মানুহে ফটো উঠিছেতো চিনাকি হৈছে পৰিয়াল এটা পালোঁ বৰ ভাল লাগে ইয়াৰ নহয় কিন্তু আঁতৰৰ তেওঁলোকে আহি ফটো উঠিলে চিনাকি হ'লেই মই মানে মাক দেউতাক আৰু ল'ৰা ছোৱালী 8টা ময়ো এনেকৈ হাঁহিছোঁ বোলে আজিৰ যুগতো 8টা ল'ৰা ছোৱালী জন্ম দিয়ে নে জনসংখ্যা ইমানে আমুক তামুক মানুহটো অলপ হেবাং হৈ ব'লা মাহঁতে কৈছে মোক তেনেকৈ নক'ব মোৰ গাত একো দুখ নাই দিয়ক মই বোলো কি হ'ল কৈছে আমাৰ এওঁক যেতিয়া বিয়া পাতি আনিছোঁ দুৱাৰ ধৰি দিয়ে যে মাকে দুৱাৰ ধৰি দিওঁতে হেনো কান্দি কান্দি কৈছে বোলে যোৱা এজনী মোৰ একমাত্ৰ ছোৱালী কি সুখ দিয়া নিদিয়া নাজানো কিন্তু খালী পেটে নাৰাখিবা মাছলৈ গৈছিলোঁ এজনীও নেপালোঁ ঘৰলৈ আহি মই নিমখ ভাত খাই দিলোঁ আকৌ এজনী ছোৱালী বহুত ভাল পাইছিলোঁ তাই হেনো প্ৰফেচৰ এচুমাহো নাপালোঁ আমি না আমাৰ লগত বজাৰলৈ শান্তি নাপাবা আমি মানে ইমান ধুনীয়াকৈ গাব নাজানো আমি সেই আগৰ শ্ব' এটাত কৈছোঁ আমি স্কেল বুলি ক'লে এটাই বুজি পাওঁ কাঠৰডাল বা প্লাষ্টিকৰ ডাল হয়নে তথাপিও ভাল লাগিল আপোনালোকৰ এই উৎসাহ নগাঁৱৰ এতিয়া আমি